এইটো আজি আমাৰ ৰাতিৰ খানা। গাইস এইটো মোৰ ভাঙি গ'ল। স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ' লৈ। আজি মই মানে প্ৰথমতে টুপিটো পিন্ধি লওঁ হা গাইস। চাই থাকক, টুপিটো পিন্ধি ললো। আজি মানে এনে মই ফুৰিবলৈ যাম এই ঠাই ক'ত যাম ক'ত নাযাওঁ আৰু একো ঠিক নাই আৰু এনে মই যাওঁ আৰু অলপ ফুৰিবৰ কাৰণে। গাইস চাই থাকিব ভিডিঅ'টি শেষলৈ। ক'ত যাই আছো ক'ত যোৱা নাই সকলোকে নাজানো আৰু ৰাস্তাই যাম, মুঠতে যি পাৰো তাকে দেখাম সকলোকে। হাই গাইস, এতিয়া মই এইটো আমাৰ ইণ্ডিয়ান ফ্লেগটো বান্ধি ল'ম বাইকত। তেনে বান্ধো ইয়াতে বান্ধিলো দে না মৰম। কি ক না বেয়া হ'ব নহয়। টিপডাল দেখোন ছিঙি যায়, ছিঙি গ'ল টিপটো। গুণান বিজা গুণাই দি বান্ধিলা। এই গুণাই দি নাবান্ধে। এইটো বান্ধিলো, আজিৰ পৰা 3 দিন থাকিব গাইস। আজি থাকিব, কালি থাকিব আৰু পৰহিলৈকে থাকিব। এইটো খোলা নাযায় আৰু ইয়াতে থাকিব। এইটো এনেকে উৰি উৰি যাব। গাইস হৈ গ'ল মোৰ ৰেডি। আজি হাতখন লেতেৰা হৈছে অকণমান। সৰু মাছ ৰাখিম নেকি? নালাগে, সৰু মাছ ৰাখিম নেকি? আধা কেজি লওক, হাত কাটি পাৰিব। এই ইমান নালাগে। চৰিয়া আনিব লাগে। ইয়াতে পাঁচব ভাল। এইটো চেন ওলাই। গাইস এতিয়া আমি ৰাখিলোঁ সৰু মাছ। এইটো আজি মৰমে বনাব। কেনেকৈ বনাই এতিয়া মইতো ওলাই যামেই একবাৰ। ক'ত যাওঁ চাওঁ। এনেই আৰু ৰাস্তাই যাম, আবেলিহে গধূলিহে ঘূৰি আহিম। ক'ত যাই আছোঁ এনেকৈ ঠিক নাই আৰু। এতিয়া মই কাটিম এডাল বাঁহ। কিনডাল ভাল হ'ব গাইস। মোৰ বাইকৰ ফ্লেগৰ বাঁহটো ভাঙি গ'ল। এতিয়া মোক এডাল লাগে বাঁহ ফ্লেগটো বান্ধিবৰ কাৰণে। বাঁহ ধুনীয়াৰ আছে কিন্তু বাঁহে বিচাৰি পোৱা নাই মই গাইস। ये है अच्छा होगा ये बा ये सा देखो अच्छा मैंने काट दिया ये बा गाइस। এইটো মোৰ ভাঙি গ'ল। ফ্লেগ লগাই লৈ আহিছিলোঁ, এতিয়া লগাম এইডালত। নিজে কাটি ল'লোঁ নিজৰ বাঁহৰ চোবাৰ পৰাই। য়েছ গাইস, লগাই আছোঁ মই, চাই থাকক। লগাম আচ্ছা হোগা। দেখো চাওক না এতিয়া পুৰা দিলো না মজাকে বান্ধি হৈছে। এতিয়া আগতে চাপৰতে আছিলে। এতিয়া মই গৈ আছোঁ পলাশবাৰী। ইয়াতে আমাৰ মাইনাই কিবা এটা কোৰ্চ লৈছে, তাৰ কাৰণে ইয়াতে হোষ্টেলত আছে। কালি ক্লাছ বন্ধ আছে, তাৰ কাৰণে মাইনাই আজি আমাৰ তাত যাম বুলি কোৱাৰ কাৰণে তাক ল'ব আহিলোঁ। তাক ল'ম আৰু গুৱাহাটী গুচি যাম গাইস। ভিডিঅ'টো চাই থাকিব সকলোৱে গাইস শেষলৈকে, অকণমানো স্কিপ নকৰিব গাইস।
মধুৰ কৰি এতিয়া ম'ম' খোৱা আহি গৈছোঁ ইয়াতে ম'ম' খাই কিনে ঘৰত যাই আছোঁ কেনে লাগছে খাই হা আৰু আজি আমাৰ আলহী এইজনী কি লগাই দিছে এইগিলা হা চাওঁ চাওঁ আজি খানা কি আছে এইটো আজি আমাৰ ৰাতিৰ খানা ব্ৰইলাৰে খাম আৰু আজি না কি মাইনা ব্ৰইলাৰ খাবি নে নাই হ'ব ৰম কি কৈছা মানে আলু কাটি থৈ দিছোঁ মানে আদা নহৰু ৰেডি আছে কি 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 কৰিছা মানে আলু কাটি থৈ দিছোঁ আদা নহৰু কুটি থৈ দিছোঁ ৰেডি ইপানে আলু ইপানে পিঁয়াজ ইপানে ৰেডি আছে কেৰাহী গেছৰ ওপৰত ফেনখন বন্ধ কৰিব লাগিল গাইছ গাইছ আমি এতিয়া ভাত খাব ওলালো আজি আমাৰ ভাতৰ লগত কি আছে দালি বনোৱা নাই আমাৰ এইটো মাছৰ টেঙা জোল সৰু মাছ পুঠি মাছৰ টেঙা জোল এইটো মাছ পিটিকা ইপিনে মাংস তাৰপিছত কি আছে জলকীয়া তলকীয়া ক'ত আছে জলকীয়া আমাৰ পাকিত সেই জলকীয়াৰ অৱস্থা চাওক গাইছ অ'কে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আমি এতিয়া ভাত খাওঁ ভাত খাই কেনে টোপনি মাৰো ভাগৰ লাগছে দিনটো ঘূৰি ঘূৰি আহিছোঁ গাইছ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম সকলোকে আজিলৈ বাই বাই গাইছ